আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আকৌ এটা নতুন ভিডিঅ'লৈ আগবাঢ়িব লৈছোঁ। বলকচোন আজি স্পেচিয়েলি কিবা এটা বনাবলৈ মন গৈছে, বলক বনাওঁগৈ। ভিডিঅ'টো দেৰি নকৰি বনাওঁৱে। এয়া তাল দুটা লৈছোঁ আৰু ধুইছোঁ, চাওক। এতিয়া আপোনালোকে গমেই পাইছে ন মই তাল কিহৰ কাৰণে লৈছোঁ, কি বনাবলৈ লৈছোঁ। আপোনালোকে মানে গেছ কৰি পাইছেই হ'বলা। এতিয়া ধুনীয়াকৈ ধুই কৰি লৈছোঁ। মানে মই ভাবিছোঁ আজি তালৰ পিঠা বনাম বুলি। মই এনেকৈ আজিলৈকে মানে বনাই পোৱা নাই, কিন্তু ভাবিলোঁ চবেই বনায়, চবেই এনেকৈ কৈ থাকে, আজি ট্ৰাই কৰি চাওঁ। চাওক ধুনীয়াকৈ হেৰি কৰি ল'লোঁ। এতিয়া বাকলিটো গুচাই দিওঁ। একদম গোটেইখিনি ওপৰৰ পৰা বাকলিখিনি গুচাব লাগিব, তাৰপিছতহে হেৰি কৰিব পাৰিম। চাওক আপোনালোকে বনাইছেনে বা বনাই পাইছেনে মোক কমেণ্ট কৰি জনাবচোন। মই বনাবলৈ নাজানো, কিন্তু আজি মানে কি মানুহৰ মুখত শুনিহে এনেকৈ মানে বনাইছোঁ। মই কিন্তু আজিলৈ দেখাও নাই দেই কেনেকৈ বনায়। এতিয়া আজি হয় নে নহয় নে কিবাহে হয় গৈ ঠিক নাই আৰু। তেওঁ আজি চেষ্টা কৰি চাওঁ। হয়, আপোনালোকে ক'ব হৈছেনে নাই এনেকৈ বনোৱা, চাই থাকক আপোনালোকে। আৰু এতিয়া ন তালৰ ছিজন চলি আছে, হয়, চবৰ ঘৰতে মানে এইটো পিঠা বনাই আছে। মই শুনি আছোঁ, মই কিন্তু খাই বহুত ভাল পাওঁ। সেইকাৰণে লোকৰ পৰানো কিহৰ কাৰণে সোধোঁ বা দিয়া আশা কৰোঁ। সেইকাৰণে ভাবিলোঁ নাই, নিজে বনাব লাগিব। নিজে বনাই চেষ্টা কৰি চাওঁ, হ'লেতো ভালেই লাগিব। তেতিয়া মানে শিকিও যাম, বনোৱাও হ'ব। আৰু এতিয়া ইয়াত দুফাল কৰি লৈছোঁ। মই শুনামতে ইয়াত 3 ফাল হয় বোলে। এতিয়া চোন দুফাল নিচিনাহে লাগিছে। সেইটোত গুটি নায়েই, 2টা গুটিহে আছে। মই মানে শুনিছিলোঁ মানে 3টা গুটি থাকে বুলি, নাইচোন। থাকক দিয়ক, এইকেইটাই হেৰি কৰি লওঁ, চেকি লওঁ। এয়া চালনী লৈছোঁ মই, আৰু অকণমান পানী লগাই লওঁ, তেতিয়া মানে ভালমতে হেৰি হ'ব ন। চাওক এতিয়া মই চালিছোঁ ভাল কৰি, মানে হেৰি কৰি। এতিয়া চালা যায় নে নাযায়, ভালেই লাগিছে মোৰ মানে কি কৰি কেনে। এতিয়া এনেকৈ চেকি ল'লোঁ। চেকি লোৱাৰ পিছত একদম চাম যে কেনেকুৱা কি হৈছে। ভালমতে একদম গোটেইটো হেৰি হ'ব লাগিব, ৰসখিনি গুচি যাব লাগিব, তেতিয়াহে মানে হৈ যাব। মই অকণমান পানী লগাই লৈ আছোঁ। মানে কি অকণমান সহজ লাগিছে পানী লগাই, তেতিয়া অকণমান ওলাই আছে। সেইকাৰণে এনেকৈ পানী লগাই লৈছোঁ। এতিয়া সেইকেইটা কৰি ল'লোঁ। কৰি লোৱাৰ পিছত এতিয়া চাম কিমান হৈছে। চাওক ধুনীয়াকৈ ওলাইছে ন, কালাৰটো ইমান ধুনীয়া লাগিছে। একদম আমৰ হেৰি জানো এনেকুৱা লাগিছে ন। আৰু গোন্ধটো বহুত ভাল পাওঁ, মই বহুত ভাল পাওঁ মানে। এতিয়া আৰু অকণমান মানে পানী অকণমান লগাই লওঁ লাষ্টবাৰৰ কাৰণে। ইয়া লগাই লৈ এতিয়া আৰু অকণমান চাকি কেনে আৰু নালাগে। এয়া ওলাইছে, বহুতখিনি ওলাইছে। এটালে বহুতখিনি ওলাইছে, হৈ যাব। গোটেইবিলাক চাকি দিলোঁ। ৱাও, বহুত ভাল লাগিছে ন। চাওক এইখিনি হাত হেৰি হ'ল, আৰু সিঠাখিনি আৰু এইখিনি হাত ওলাইছে। চাওক এইখিনিয়ে বাছ। এতিয়া বলক এইখিনিয়ে উলিয়াই ল'লোঁ। তাৰপিছত ইয়াত আটা দিব লাগিব, মানে আটা ময়দা যিয়ে নহওক দিব লাগিব। আৰু মই প্ৰথমতে চেনি সানি লৈছোঁ, মানে অকণমান মিঠা লাগিব ন। মিঠাৰ কাৰণে মই চেনিটো অকণমান দি লৈছোঁ, যেন প্ৰথমে গুলি হৈ লওক আৰু সেইকাৰণে। এতিয়া চেনিখিনি খোলা হৈ গ'ল, আৰু এতিয়া মই আটা দিছোঁ। আটা দিয়াৰ পিছত এতিয়া ভালমতে সানিব লাগিব। সানি এনেকৈ মানে মই জনামতে এনেকৈ কৰে আৰু। এতিয়া গোটেইবিলাক ধুনীয়াকৈ সানি ল'ম, তাৰপিছত কি কৰিম চাই থাকক। আৰু এতিয়া মই হেৰি দি দিছোঁ, এইটো দিয়াটো। এতিয়া কেৰাহী বহাই দিলোঁ গেছত। বহাই দি তেল দিম, তেল মানে কি ৰিফাইন দিছোঁ। ৰিফাইনত বনাইছোঁ, তেলত বনোৱা নাই। দি দিছোঁ এটাকৈ। চাই থাকক আপোনালোকে। মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আকৌ, তেতিয়া মোৰ ভাল লাগিব। চাওক এটা দুটাকৈ দি দিছোঁ, বেছি মানে এনেকৈ লগাই দিয়া নাই। এতিয়া ধুনীয়া কৰি উভতাই দিম। সেইখিনি ইয়াত হেৰি হ'বলৈ, এয়া তলখিনিতো হেৰি হৈ গ'ল, আৰু এতিয়া ওপৰখিনি ভাল হ'ব। এয়া হৈ গ'ল। এয়া চাওক গোটেইবিলাক ভাজিলোঁ, কি ধুনীয়া কালাৰ হৈছে। আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ।
ৰ'ব মই চববিলাক একেলগতে লৈ আহিছোঁ চাওক কি ধুনীয়া কালাৰ আৰু খাই কেনেকুৱা লাগে নাজানো মই খাই চাব লাগিব কেনেকুৱা হয় তেতিয়া আজি ভিডিঅ'টো ইমানেই বন্ধুসকল আজিৰ কাৰণে বাই বাই